guys, good evening. Royce 005 ব্লকলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাক দেখাবলৈ গৈ আছোঁ আমাৰ এই নদী কিনাৰত এই নেচাৰেল পৰিৱেশটো কেনেকুৱা আগলৈ চাই থাকক আৰু ফিল্ডলৈ আমি গৈ আছোঁ। এয়া চাওক গাইজ, আমাৰ সেউজীয়া বতৰ এতিয়া ধাননি পথাৰ লগতে এতিয়া কি বুলি কয় ধানবোৰ কিবা হৈছে আৰু কিবা কি বুলি কয় খেতি, এইটো কি বুলি কয় তামোল খেতি। চাওক বাজেট বহুত আছে, বাজেট বহুত দীঘল। চাওক আমাৰ ইয়াৰ ব্ৰিজ, টেপি ব্ৰিজ, চিকাৰী টেপি ব্ৰিজ বুলি কয়। পানী অকণমান নদী বাঢ়িছে বাৰু। নতুনকৈ বনোৱা হৈছে, এতিয়ালৈকে অপেনিং হোৱা নাই। চব এগ্ৰিকালচাৰ অফিচ বহুত ধুনীয়াকৈ বনাইছে। ওচৰতে আমাৰ লাগি থকা হৈছে মোৰৰ ঘৰ, চিকাৰী বুলি কয়। কিমান কিলোমিটাৰ মান হ'ব বাৰু এনে আমি খোজকাঢ়ি অহা ফিল্ডলৈকে? ঠিক আছে, তেওঁ হাৰ্ডৱৰ্ক কৰি আছে মানে কিয় বাবে? চিংগুল বয় হেণ্ডচাম বহুত, কিন্তু
আসাম পুলিচ এবিপি কামাণ্ডো ইণ্ডিয়ান আৰ্মিৰ কাৰণে আপোনালোকে চাই থাকক ভিডিঅ' দিয়া হেল্ল' লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি আজি ভিডিঅ'টি মতে মই ধন্যবাদ।